নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক দেখাম 14 পৰা 15 লাখ টকা বাজেটৰ এটা ঘৰ। আৰু ঘৰটোত মুঠ ৰুম আছে 3টা। ঘৰটোৰ দীঘলটো আছে 42 ফুট আৰু বহলটো আছে 18 ফুট। দুটা ৰুমৰ সাইজ হৈছে 14 বাই 18 ফুট আৰু এটা ৰুমৰ সাইজ হৈছে 14 বাই 12 ফুট। আৰু বাৰাণ্ডাখনৰ বহলটো আছে 6 ফুট। আপোনালোকে গোটেই ঘৰটো এবাৰ ভালদৰে চাই লওক। মই ভিডিঅ'ৰ শেষত এটা ৰুমত কিমান পিচ টাইলছ লাগিছে বা গ্ৰিল আৰু টাইলছত মুঠ কিমান টকা খৰচ গ'ল জনাই দি আছোঁ। ভিডিঅ'টো শেষ কৰাৰ আগতে টাইলছ আৰু গ্ৰিলত মুঠ কিমান টকা খৰচ গ'ল মই জনাই দিছোঁ। এটা ৰুমত মুঠ টাইলছ লাগিছে 60 পিচ আৰু এক পিচ টাইলছৰ দাম হৈছে 200 টকাকৈ। এক পিচ টাইলছৰ দাম 200 টকাকৈ 60 পিছত হ'ব মুঠ 12,000 টকা। টাইলছৰ নামত মুঠ খৰচ গৈছে এটা ৰুমত 12,000 টকা। আৰু গোটেই ঘৰটোত গ্ৰিলৰ নামত মুঠ খৰচ গৈছে 50,000 পৰা 60,000 টকাৰ ভিতৰত। 1 কিলো গ্ৰিলৰ দাম লৈছে 95 টকাকৈ। আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে, আমাৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। ধন্যবাদ।